দীঘলী পুখুৰীৰ লক্ষীধৰপৰা সদনত বাণিজ্য মেলা আৰু ক্ৰিয়েট এনজিঅ'ৰ উদ্যোগত বাণিজ্য মেলাৰ লগতে প্ৰশিক্ষণ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মেলাৰ আয়োজন কৰা হৈছে। মেলাৰ শুভ উদ্বোধন কৰে ডাক্তৰ নুমল মমিনে। হস্ততাঁত বস্ত্ৰ খাদ্য সামগ্ৰী অলংকাৰ বাদ্যযন্ত্ৰ উপলব্ধ আৰু বিভিন্ন সামগ্ৰীৰে পৰিপূৰ্ণ 60খনকৈ বিপণী মেলাত কেইবাগৰাকীও দিব্যাংগ ব্যৱসায়ীৰ মেলাত অংশগ্ৰহণ আৰু এনজিঅ'টোৰ সভাপতি জেনিফাৰ গোহাঁইৰ নেতৃত্বত এই মেলাৰ আয়োজন কৰা হৈছে। মেলাৰ লগতে আয়োজন কৰা হৈছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। আমাৰ জেনিফাৰ বৰগোহাঁই আৰু পৰি শইকীয়া ডাঙৰীয়া তেখেতসকলৰ সহযোগত যি ক্ৰিট আজি আমাৰ এক্সিবিশ্যন কাম ট্ৰেইনিং ইয়াতে আৰম্ভ কৰিছে 3 দিনীয়া। খুব সুন্দৰ তেখেতসকলে প্ৰয়াস, মই তেখেতক শলাগ লৈছোঁ আৰু তেখেতসকলৰ এই প্ৰগ্ৰামটো যাতে ছাকচেছ হয় তাৰ কামনা কৰিছোঁ। আজি এই গোটেই কৰ্মশালাৰ এটা খুব সুন্দৰ আকৰ্ষণ হৈছে মূকবধী যিসকল দিব্যাংগ ব্যক্তিসকলক লৈ পেলাই এটা এনজিঅ' আহিছে আৰু সেই এনজিঅ'টোক মানে ইয়াত যিটো এক্সিবিশ্যনত ভাগ লৈছে খুব এটা আদৰণীয় পদক্ষেপ তেখেতসকলে লৈছে। মই তেখেতসকলক সেইটো কাৰণে বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 29 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, আপোনাৰ 10 ডিচেম্বৰলৈকে থাকিব। এই 12 দিনত আমি এক্সপ'য়ে নহয়, আমাৰ ৱৰ্কশ্বপ আৰু ট্ৰেইনিঙো আমি প্ৰভাইড কৰিছোঁ। ট্ৰেইনিঙত আপোনাৰ নেচাৰেল ডাইঙৰ ৱৰ্কশ্বপ কৰি আছোঁ। তাৰপিছত আপোনাৰ একদম লাষ্টৰ পিনে 7, 8, 9 মানে নেচাৰেল টাই-ডাইটো আপোনাৰ 30, 1 আৰু 2 আৰু যোনটো ফুড প্ৰিজাৰ্ভেশ্যন জেম জেলি যোনটো প্ৰিজাৰ্ভ কৰা যায় সেইটো আপোনাৰ 7, 8, 9 পৰা হ'ব। আৰু কিমান বিপণী আছে ইয়াতে? 60খন বিপণী আছে। আমাৰ যোনবিলাক ইয়াতে যোনে বিপণী দিছে তেওঁলোক মানে কিছুমান ষ্টাৰ্টআপছ আছে, কিছুমান লোকেল এণ্টাৰপ্ৰিনাৰ্ছ আছে আৰু কিছুমান মানে আমাৰ লগত জড়িত হৈছে কাশ্মীৰ, তাৰপিছত বাংলাদেশৰ শাড়ীও আছে, তাৰপিছত আৰু ৰাজস্থানৰো আছে, কোৰিয়াৰ পৰা আহিছে, কোৰিয়ান জুৱেলাৰী আহিছে। তো সেইকাৰণে মানে আমি এই যোনটো প্ৰদৰ্শনীটো আমি এইটো কাৰণে কৰিব খুজিছোঁ যাতে আমি ৱুমেন আৰু ইউথক প্ৰমোট কৰিব পাৰোঁ। ধন্যবাদ। এটা এক্সিবিশ্যন কাম ট্ৰেইনিং যি ছেশ্যন ইয়াত লৈছে সকলো এণ্টাৰপ্ৰিনাৰবিলাক প্ৰথমবাৰৰ বাবে এই ক্ৰিট এক্সপ'টো অৰ্গেনাইজ কৰি আছোঁ।